নমস্কাৰ নুপুৰ কিচেন এণ্ড ব্লগছলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আমাৰ ইয়াতে বহুদিনৰ পৰা ইয়াতে বৰষুণ দি আছে। বহুদিন বৰষুণ দি থকাৰ কাৰণে বতৰটো ঠাণ্ডা হৈ গৈছে। গতিকে এখেতে ব্ৰইলাৰ অকমান লৈ আনিলে। ব্ৰইলাৰ কেনেকৈ বনাওঁ আজি ভিডিঅ'টোত দেখাম মই। আহকচোন চাওঁহি। প্ৰথমতে মই নিমখ দিলোঁ। তাৰপিছত 1 চামুচ ধনিয়াৰ গুড়ি দিলোঁ। জিৰা পাউডাৰ 1 চামুচ দিলোঁ। তাৰপিছত মিঠাতেল দিলোঁ মই অলপমান। ৰেড চিলি পাউডাৰ 1 চামুচ দিছোঁ। আৰু অকণমান চিকেন মছলা দিলোঁ। এতিয়া মই মাংসখিনি ভালদৰে সানি 15 মিনিট সময়ৰ কাৰণে থৈ দিম। এতিয়া কেৰাহীত তেল গৰম কৰি তেজপাত আৰু পিঁয়াজ দিলোঁ। পিঁয়াজখিনি ভালদৰে ফ্ৰাই হ'ল। এতিয়া মই কাটি থোৱা বিলাহীখিনি দিম। এতিয়া মই ইয়াতে অকণমান নিমখ দিম। এতিয়া মই মাংসখিনি ইয়াত দি দিম। এতিয়া মই ইয়াত আলু দিম। এতিয়া মই ইয়াত আদা নহৰুৰ পেষ্টখিনি দি দিম। মাংসখিনি অকণমান ফ্ৰাই হোৱা ইয়াত মই হালধিখিনি দি দিম। এতিয়া মই অকণমান গুড় দি দিম ইয়াতে। মাংসখিনি ভালকৈ ফ্ৰাই হৈ গ'ল। এতিয়া মই ইয়াত গৰম পানী ঢালি দিম। মাংসখিনি হৈ গৈছে। এতিয়া মই দালচেনি, ইলাচি, লং, জালুক আৰু জিৰা গুড়ি কৰি কেনে মাংসখিনিত দি দিম আৰু অলপ সময় ঢাকন মাৰি থৈ দিম। এয়া মোৰ মাংস ৰেডি হৈ গ'ল। আপোনালোকে কেনেকুৱা পালে চাই জনাব।